ভাল তহঁতৰ? বাবা তই কালি ৰাতি ক'ত আছে? মই শৰ্মাংকৰ ঘৰত গৈছিলোঁ আকৌ। মায়ে তোৰ পেণ্টৰ পৰা চিনেমাৰ টিকেট পালে, সেইটো বি ছনী লিঅ'নি। ছনী লিঅ'নি? এইটো কোন ভণ্টি হয় আকৌ? দেচোন দে টিকটতে চাওঁ। ছনী দেওল, বেটা ছনী দেওল হয় এটা, শুনিছা নাই? ছনী দেওল হয় এইটো। পাপা ৰাগিনী MMSত ছনী দেওলৰ কি কাম? আৰে তই কান্দি আছ কিয়? এইটো মোৰ টিকেট নহয়। কালি শৰ্মাংকৰ আৰু মই হোটেলত চিংৰা খাব গৈছিলোঁ। তো হোটেলৰ ওচৰত কাগজ নাছিলে, তো এখেতে টিকেটৰে বান্ধি দিলে আৰু। তো চিংৰা খোৱাৰ পাছত টিকেটটো পকেটত আহি গ'ল, বুজিলা? চিংৰা? পাপা ৰাতি 11টা বজাত কোন চিংৰা দোকান খোলা থাকে? খোলা থাকে খোলা থাকে খোলা থাকে। বলাচোন চাই আহোঁ আমি কোনটো হোটেল, বলাচোন। সি নাই, সি গাঁৱত গ'ল। কালি ফোন আহিছিলে মোৰ ওচৰতে, বেচাৰা মা বেমাৰ আছে, তো সি তাতে গ'ল। আজিকালি মানুহটো বৰ মিছা কথা দেখিলো মই চিনেমাটো কি হ'ল? হলত 200 মানুহ চাই আছে, সবে কি হবসৰ পূজাৰী হয় নেকি? প্ৰথম চিনেমা চাইছিলো 30 বছৰ আগত চলে, চিনেমাত গুটুৰকৈ কৰোঁতে চিনেমা শেষ হৈ থাকিলে, একোৱে চাব নাপালো মই। সত্য নাশ হৈ গ'ল চিনেমাটোৰ। আৰু তই কি উস্তাদি মাৰি আছ? তোৰ কাণ্ডবিলাক কম, তোৰ কাণ্ডবিলাক মাৰি পেলাব তোক। তোৰ ইমান খুজলি কিয়? মই কীৰ্তন কৰিব যাওঁ, চিনেমা চাব যাওঁ, হাগু ৰাস্তাত মুতো, তোৰ কেলে? তোৰ ইমান প্ৰব্লেম কিয় হয়? তই তোৰ নিজৰ কাম কৰ না। তোক কাম দিছো নহয়, পানী ভৰালি। ৰাতিপুৱাৰ পৰা তোক কৈ ৰাখিছো পানী ভৰালি, তই পানী তই কি তই পানী ভৰোৱা নাই তই? আৰে আপোনালোকে মোৰ ওপৰত কিয় খং হৈ গৈছে? মই কি কৰিলো?